Hello everyone, welcome to Ainis Kitchen. আজি অতি সহজে কেনেকৈ ঘৰতে ঘিউ তৈয়াৰ কৰিব পাৰি তাকে দেখাইছো। মই 15 দিন মানৰ পৰা গাখীৰৰ খৰ এনেদৰে ৰাখিছিলো। এনেদৰে ৰাখি পেলাই ড্ৰিপ ফ্ৰিজত থৈছিলো। আৰু এয়া 15 দিন মানৰ খৰ গোট খাইছিল আৰু এখিনি এনেদৰে টান হৈ আছে। মই অকল সময় আগতে ফ্ৰিজৰ পৰা এখিনি উলিয়াই ৰাখিছিলো আৰু এতিয়া এটা ব্লেন্ডাৰত এখিনি খৰখিনি লৈ লৈছো। আৰু গোটেই খৰখিনি লোৱা হোৱাৰ পাছত এতিয়া ইয়াত অকণমান ঠাণ্ডা পানী মিক্স কৰিব লাগিব। এয়া মই দিছো ফ্ৰিজৰ ঠাণ্ডা পানী আৰু এখিনি মই ভালকৈ ব্লেন্ড কৰি লম। আৰু এয়া ব্লেন্ড কৰা হোৱাৰ পাছত এনেদৰে ওপৰৰখিনি গুট খাই যাব, তাৰমানে মাখনখিনি এনেদৰে গুট খাই আহিব। আৰু এটা বাটিত এনেদৰে মই গোটেইখিনি উলিয়াই ৰাখিছো। দেখিব আপোনালোকে ব্লেন্ডাৰত বেছি সময় দিবও নালাগে, খুব বেছি আপোনাৰ 1 বা 2 মিনিট দিলেই এনেদৰে গুট খাই আহিব। আৰু এই মাখনখিনি এনেদৰে মই গুট খুৱাই লৈছো। আৰু গুট খুৱাই পেলাই এনেদৰে এটা বলৰ নিচিনাকৈ আকৃতি কৰি লৈছো। আৰু তাৰ পৰা যিখিনি পানী ৰৈ গ'ল সেইখিনি পানীও মই ৰাখি থৈ দিম। এয়া যদি আপোনালোকে আনচল্টেড বাটাৰ খায় এইখিনি সেয়াই হয়। ইয়াত যদি অকণমান নিমখ মিহলাই দিয়ে তেনেহ'লে যিটো আমি কিনিবলৈ পাওঁ বাটাৰ তেনেকুৱা নিচিনাই হ'ব। আৰু এইখিনি মই ঘৰত খাবলৈ অকণমান মাখন আঁতৰাই থৈছো। আৰু এই যে পানীখিনি দেখিছে এইখিনিও মই ৰাখি থৈ দিম। আৰু তাৰ ৰেচিপিটো মই পিছত আপোনালোকক কৈ আছো সেই পানীখিনি দি মই কি কৰোঁ। এটা কেৰাহী গৰম কৰি ল'লোঁ আৰু কেৰাহীটোত বাকি ৰখা মাখনখিনি দি দিছোঁ। আৰু গেছৰ ফ্লেমটো একেবাৰে লোত ৰাখিব লাগিব। আৰু এখন হেতাৰে ভালদৰে মাখনখিনি এনেদৰে লৰাই দিলোঁ। দেখিছে কেনেদৰে ইয়াৰ পৰা ফেন ওলাইছে। এনেদৰে লৰাই গোটেই মাখনখিনি গলাই ল'ব লাগিব। আৰু এই প্ৰচেছটো কৰোঁতে বহুত সাৱধানে কৰিব লাগিব যাতে এইখিনি পুৰি নাযায়। সেইকাৰণে গেছৰ ফ্লেমটো অকণমান লোত ৰাখিব। আৰু এনেদৰে লৰাই আছোঁ। লৰাই থাকি এনেদৰে যেতিয়া ঘন হৈ আহিছে দেখিব আপোনালোকে এনেদৰে থাকিলেই মাখনখিনি গলি যাব। আৰু একেৰাহে লৰাই থাকিব যাতে তলত মাখনখিনি লাগি নাযায়। এয়া দেখিছেনে কেনেদৰে ঘিউখিনি ওলাই আহিছে। এয়া মাখনৰ পৰা ঘিউখিনি ওলাই আহিছে। আৰু এনেদৰে অকণ সময় লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো কেতিয়াও আপোনালোকে হাই ফ্লেমত দি নিদিব, নহ'লে ঘিউখিনি পুৰি যাব। এয়া আৰু কণ্টিনিউৱাছলি লৰাই থাকিব যাতে তলত লাগি নধৰে। আৰু এনেকৈ লৰাই থাকোঁতে দেখিছে নহয় কেনেদৰে ঘিউখিনি ওলাই আহিছে। আৰু অকণ সময় ৰ'ব লাগিব। আৰু এয়া আমাৰ ঘিউ ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি পেলাই অকণমান সময় কেৰাহীতে এনেদৰে ঘিউখিনি ৰাখি থৈ দিম। এয়া দেখিছেনে কেনেদৰে বুট উঠিছে। এয়া আমাৰ পুৰা ঘিউখিনি ৰেডি হৈ গ'ল। এয়া আমাৰ ঘিউখিনি ঠাণ্ডা হ'ল। আৰু ওপৰত দেখিছেনে কেনেদৰে উপঙি আছে ঘিউখিনি, আৰু তলত অলপমান ৰৈ গৈছে। এয়া এটা মই চিচাৰৰ বৈয়াম লৈ লৈছোঁ। আৰু ইয়াত ঘিউখিনি এনেদৰে চেকনি এখনেৰে চেকি লৈছোঁ। ঘিউ সাধাৰণতে চিচাৰৰ বৈয়ামতেই থ'ব লাগে। প্লাষ্টিকত থ'লে এইটো নষ্ট হৈ যায় সোনকালে। সেইকাৰণে এনেদৰে চিচাৰত ৰাখি আপোনালোকে বহুত দিনলৈকে ঘিউখিনি ধুনীয়াকৈ থৈ দিব পাৰে। এয়া আমাৰ অতি সহজতে ঘৰতেই ঘিউখিনি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ। বাই।